আপোনালোকক সকলোকে এটা নতুন ৰেচিপিৰে স্বাগতম জনাইছোঁ। এয়া এইটো আমাৰ পাকঘৰত চাওঁ। এইপিনে আমি এতিয়া বনাম। এইপিনে কি হৈছে, এয়া মই আগতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া গঞ্চনা, এয়া নহৰু পিচি লৈছোঁ আৰু এয়া আমি পিঁয়াজখিনিও কাটি লৈছোঁ। এয়া মই কেৰাহীটো গৰম হ'ব দিওঁ। তাৰপিছত ইয়াতে তেল দিম। ল' ফ্লেমত দি দিয়া মই তেলখিনি গৰম হ'ব দিছোঁ। এয়া পিঁয়াজখিনি মই অলপমান ৰঙচুৱা কৰি দিছোঁ। অলপমান ভাজি লওঁ। মই লকডাউনৰ কাৰণে বেছি মছলা পাতি ব্যৱহাৰ কৰা নাই, সেইখিনিয়ে। এয়া মই এতিয়া বটি লোৱা নহৰুখিনি ইয়াতে দি দিম। এবাৰ লৰাই লওঁ। এয়া জিৰা গুড়ি, এতিয়া নৰসিংহ আৰু গঞ্চনা সেইখিনি ইয়াত দি দিম। ইয়াতে মই নিমখ হালধি দি দিম। এয়া নিমখ দিলোঁ আৰু এচামুচ হালধি, এয়া মই মাছৰ লগতে আমাৰ পানী দিছোঁ। আপোনালোকক যিমান পৰিমাণে পানী লাগে কিমান পৰিমাণে দিব পাৰিব। পানীখিনি মই কিছু সময় উতলিব দিম। আজি মই এই আঞ্জাখনত কোনো আলু ব্যৱহাৰ কৰা নাই, তো সেইকাৰণে আমি এয়া চাউলৰ গুড়ি লৈছোঁ। এতিয়া আমি ইয়াত দি দিম। অকণমান একদম সামান্য, বেছি নহয়। আঞ্জাখিনিতে উতলাইছে। এতিয়া মই ইয়াতে মাছ দি দিম। এয়া হৈ গ'ল আমাৰ মাছ দিয়া কমপ্লিট। এতিয়া আঞ্জাখিনি মই কিছু সময় উতলিব দিম। উতলাৰ পিছত মই আঞ্জাখন নমাই থৈ দিম। এয়া মোৰ আঞ্জাখন হৈ গ'ল। এতিয়া পৰিৱেশন কৰিব পৰা হৈছে। এতিয়া আমি ঢাকি থৈ দিওঁ ন। এতিয়া মই এইখিনি ভাইটি ভণ্টিহঁতক টেষ্ট কৰি চাব দিম। খাইছোৱা বহুত ভাল হৈছে। নিমখ চিমখ চব ঠিকে আছে, বহুত ভাল হৈছে। ইয়াৰ চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ নাম মিন্ময় মহন্ত, ইয়াৰ এটা ইউটিউব চেনেল আছে। ইয়াৰ চেনেলটোৰ নাম মিন্ময় ব্লগ। আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।